Hello everyone, আজি আপোনালোকক দেখুৱা আহক এয়া শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শতবাৰ্ষিকী মহোৎসৱ উপলক্ষে এক বৰ্ণিল শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। এইটো এটা বহুত ডাঙৰ বৃহত্তৰ শোভাযাত্ৰা। এয়া চাওকচোন, হাতী আহি আছে। বাকী এইটো মানে বহুত ডাঙৰ হয়, এইটো 30-40 মিনিট মানৰ শোভাযাত্ৰা হয়। মই ভিডিঅ'টো অলপ মাজতে স্পীড কৰি দিছোঁ আৰু এয়া মই ভইচ অভাৰ দি আছোঁ, কাৰণ তাৰ চাউণ্ডবিলাকত আপোনালোকে শুনা নাপাব যে, গোটেইখিনি মই ভইচ অভাৰ দিয়া নাই, মানে এইখিনি আপোনালোকক ক'লোঁ। বাকী আপোনালোকে এয়া পৰিৱেশটো উপভোগ কৰক। এই ভিডিঅ'টো কিন্তু প্ৰায় 13-14 মিনিট মানৰ। আপোনালোকে আমনি নোপোৱাকৈ যেন ভিডিঅ'টো চাই স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাব। আপোনালোকে ভাল পাব চাই আপোনালোকে ভিডিঅ'টো। এয়া চাওকচোন কিমান সুন্দৰকৈ মানে ওলাই আহিছে। এয়া মুগাৰ যোৰা পিন্ধিছে আৰু বগা পাটৰ মেইন ছেটখিনি পিন্ধা হৈছে, আৰু পুৰুষসকলেও কি ধুনীয়াকৈ ধুতি পাঞ্জাবী গলত গামোচাখন লৈ আহিছে। কি ধুনীয়া পৰিৱেশ এটা দেখিবলৈ, কিবা বহুত ভাল লাগিছে। এয়া বিহু নাচ নাম গোটেইখিনি ইয়াতে সামৰি লোৱা হৈছে। এয়া চাওকচোন কণ কণ মইনাকেইজনীও কি ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি মানে হাতত এখন মানে পতাকা লৈ কি ধুনীয়াকৈ মানে আহিছে। পৰিৱেশটো কিবা দেখিবলৈ